নমস্কাৰ, স্বাগতম জনাইছোঁ জেডি মিডিয়ালৈ। এগৰাকী মহিলাই ৮টাকৈ গাহৰি পালন কৰিছে, এখন ঘৰ চলাই আছে গাহৰি পালন কৰি। কেনেদৰে গাহৰি পালন কৰি উন্নতি কৰিছে, কি কৰিব লাগে গাহৰি পালন কৰিবলৈ হ'লে। আজিকালি গাহৰি পালনটো এটি আমাৰ জীৱিকা বুলিয়েই ক'ব। গাহৰি পালন কৰি এখন ঘৰ চলাব পাৰি। গাহৰি পালনৰ জৰিয়তে হাতৰ কৰি টকা পইচা আমি উপাৰ্জন কৰিব পাৰোঁ। আমি ঘৰত এনেই বহি থকাতকৈ আমি এনেধৰণৰ কিছু পশুপালনেই হওক বা মৎস্য পালনেই হওক, এইসমূহ কৰি আমি আমাৰ ঘৰখন আগুৱাই লৈ যাব পাৰোঁ। লগতে ওচৰ চুবুৰীয়াকো আমি উৎসাহ উদ্দীপনা দিব পাৰোঁ, যাতে এইসমূহ আমি এনেই বহি নাথাকি এইবোৰ কৰি থাকোঁ। এইবোৰ কৰি আমি ঘৰখন দুই এপইচা উপাৰ্জন কৰিব পাৰোঁ। লগতে নিজকে স্বাৱলম্বী হওঁ, নিজৰ ভৰিত নিজে থিয় দিব পাৰোঁ। সেইবাবে আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। প্ৰথমতে আমি এটা গঁৰাল বনাই ল'ব লাগিব। গঁৰালটো আমি মৌজাৰখন যিটো ফ্ল'ৰ আছে সেইটো পকা কৰি লৈ কিনে চাৰো ছাইড আমি বাঁহৰ কাঠিৰে গজল খিলাই আমি গঁৰালটো বনাই ল'ব লাগিব। গঁৰালটো বনাই তাতে ওপৰত এখন চালি দিব লাগিব। চালিখন দি উঠাৰ পিছত তাতে আমি গাহৰিসমূহ পালন কৰিব পাৰিম। অন্যথা গাহৰিসমূহ হয়তো বেমাৰ হ'ব পাৰে। সেইবাবে আমি মৌজাখন ধুনীয়াকৈ পকা কৰি উঠি তাতে পানী মাৰি দিলে যাতে পিছফালে পৰি যায়, সেই হিচাপত আমি বনাব লাগিব। 9টা গাহৰি আছিলে, এতিয়া কিমানটা আছে? এতিয়া 8টা আছে। কিমান দিনমান হ'ল? এতিয়া 5.5 মাহ চলি আছে ইয়াতে। গাহৰি পালনৰ ক্ষেত্ৰত মহিলা সবলীকৰণত আপুনি কি ক'ব? গাহৰি পালনৰ ক্ষেত্ৰত মই এটাই ভাবোঁ, গাহৰি আৰু কিমানখিনি উপাৰ্জন হয় নাজানো, কিন্তু মই এমাহৰ পৰা আজি 4.5 মাহ হ'ল পুহি আছোঁ। কিন্তু উৎপাদনটো কেনেকুৱা হয় মই সেইটোও নাজানো। যিখিনি আমি ধৰিলোঁ দানা খুৱাব লাগে সেইখিনি সময়মতে খুৱাইছোঁ। তাৰ মাজত তাৰ ফলত আৰু কিমানখিনি আগবাঢ়ি দানা খুৱাওঁতে কিমানখিনি ডাঙৰ হয় সেইটোও নাজানো। মই মহিলা সবলীকৰণৰ ক্ষেত্ৰত ভাবোঁ, গাহৰি পালন কৰি স্বাৱলম্বী হ'ব পাৰে। এতিয়া এই গাহৰিকেইটা যে আপোনালোকে এটা পালন কৰিছে, ইয়াতে পালন কৰিবলৈ হ'লে তাৰপিছত কি কৰিব লাগিব এতিয়া প্ৰথমতে কৈ দিয়কচোন। প্ৰথমতে আমি এটা গঁৰাল বনাব লাগিব। তাৰপাছতে আমি গঁৰালখনেৰে পাকা দিলে ভাল হয়, কিন্তু তেনেকৈ ৰখাটো আমাৰ এৰি দিলে হয়তো বিভিন্ন জেগাত যায়, বিভিন্ন ধৰণৰ বস্তু খাই ক'ৰবাত হ'ব পাৰে, তেনেকৈ আমি ৰাখিব এটা ইচ্ছা হ'ল আৰু। ইয়াতে এতিয়া যে 8টা গাহৰি আছে বুলি কৈছে, 8টা গাহৰিত কিমানমান দানা দিব লাগে? ইয়াতে আমি এতিয়া দানা এতিয়া 3 কেজি কৰি দি আছোঁ, আৰু বাহিৰা বস্তু কচু, কল এনেকৈ তাৰ লগত মিক্স কৰি দি আছোঁ আৰু ইয়াতে যে 8টা গাহৰি আছে, 8টা গাহৰিক যিটো দানা দিয়ে, দানাটো কেতিয়া দিয়ে? দানাটো ৰাতিপুৱা 8:30টাত দিওঁ। 8:30টাত আৰু দুপৰীয়া 2টামান বজাত দিওঁ, আৰু 4:30টামান বজাত দিয়া যায়। 3 টাইমে দিয়া যায়। 3 টাইম দিয়া হয়। দানাত গুড়া আৰু কি দিয়া হয়? 1 নম্বৰ গুড়াটো দিয়া যায়। 1 নম্বৰ গুড়াটো দিয়া যায়, আৰু মাকৈটো দিয়া যায়। মাকৈ গুড়িটো দিয়া হয়। আৰু কল আৰু কচু এইবিলাকো আনি ধৰিলেও সিজাই লগত দিয়া যায়। ভাত বিশেষ দিয়া নাযায়। আৰু এই গাহৰি ইয়াতে পোৱালি জগোৱাৰ কথা ভাবিছে নেকি? পোৱালি জগোৱাৰ কথা ভাবিছিলোঁ, কিন্তু এতিয়া অলপমান গাহৰি বেছি থকাৰ কাৰণে অলপমান ঠাই টুকুৰাও ঠাই হৈ আছে, সেইটো কাৰণে আৰু পোৱালি জগোৱাটো ভবা নাই। আৰু চাফ চিকুণটো ইয়াতে কেনেকুৱা হয়? চাফ চিকুণ কৰি থাকিব লাগে। চাফ চিকুণ কৰি থাকোঁ ঠিকে, কিন্তু একেলগে সিহঁতে এঠাইতে লেট্ৰিন কৰে। সেই লেট্ৰিনটো আমি আকৌ ৰালেদি ধুনীয়াকৈ পেলাই দিওঁ। তাৰপিছতে আৰু পানী মাৰি মাটি চাটিবিলাক
উম,